হল আজি বেলেগ প্ৰশ্নলৈ যাওঁ মানে ভাৰত আৰু অসমৰ ৰাজনীতিৰ বিষয় ৰাজনীতিৰ ওপৰত আমি আজি আলোচনা কৰিম ৰাজনীতি টপিকটো ৰাজনীতি হা আজি প্ৰথম প্ৰশ্নটো হৈছে মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন হয় মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন হয় সকলোৱে জনা দৰকাৰ মন্ত্ৰী পৰিষদৰ প্ৰথম মুৰব্বী হয় প্ৰধানমন্ত্ৰী ঠিক আছে সকলোৱে ভালদৰে মনত ৰাখিব তাৰপাছত আহিল ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক অৰ্থাৎ সাংবিধানিক মুৰব্বী কোন হয় ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন হয় উত্তৰ ৰাজ্যৰ ৰাজ্যপাল ঠিক আছে ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন হয় ভাৰতৰ ৰাজ্যৰ ৰাজ্যপাল ঠিক আছে লোকসভাৰ অধ্যক্ষক নিৰ্বাচন কোনে কৰে লোকসভাৰ অধ্যক্ষক নিৰ্বাচন কোনে কৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে গতিকে আমি জনা দৰকাৰ উত্তৰটো হৈছে লোকসভাৰ সদস্যসকলে তাক আকৌ ভালদৰে মনত ৰাখিব লোকসভাৰ যিজন অধ্যক্ষ থাকে তেখেতক কোনে নিৰ্বাচিত কৰে তেখেতক সেই লোকসভাৰ সদস্যসকলে ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্নলৈ যাওঁ আমি ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ 1952 চনত পাই আহিছিলা নিশ্চয় যদি পলিটিকেল পইচা তেতিয়াহ'লে তোমালোকে পাবা কাৰণ 1952 চনত প্ৰথম ভাৰতৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ভাৰতৰ জাতীয় কিন্তু অসমৰ নহয় ভাৰতৰ প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল উত্তৰ WC বেনাৰ্জী ঠিক আছে WC বেনাৰ্জী তাৰপিছত আহিল ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান বৰ্তমান ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান 250 বৰ্তমান ঠিক আছে তাৰপিছত ভাৰতৰ প্ৰথম লোকসভা কেতিয়া গঠিত হৈছিল ভাৰতৰ প্ৰথম কেতিয়া লোকসভা গঠিত হয় উত্তৰ 1952 চনত 17 এপ্ৰিলত ঠিক আছে তাৰপিছত মনোনীত সদস্যসকলৰ বাহিৰে ৰাজ্যসভা সদস্যসকল ৰাজ্যৰ বিধায়কসকলৰ দ্বাৰা পৰোক্ষভাৱে নিৰ্বাচিত হয় এইটো কথা মনত ৰাখিব ৰাজ্যসভা সদস্যৰ কাৰ্যকাল সাধাৰণতে কিমান বছৰ থাকে ৰাজ্যসভা সদস্যৰ কাৰ্যকাল সাধাৰণতে কিমান বছৰ থাকে উত্তৰ কেইবছৰ 6 বছৰ ভালদৰে মনত ৰাখিব কিন্তু ৰাজ্যসভাৰ সদস্যহে ৰাজ্যসভাৰ সদস্যৰ সংখ্যা 6 বছৰ থাকে কিন্তু তাৰপিছত সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশ নীতি আছে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিৰ্দেশ আছে অৰ্থাৎ নিৰ্দেশক নীতি আছে উত্তৰ 4ৰ্থ অংশত মই পাহৰি গৈছোঁ তথাপি 4ৰ্থ অংশত ষষ্ঠ পৰিচালনাৰ নিৰ্দেশক নীতি প্ৰধান উদ্দেশ্য কি এইটো বাৰু বাদ দিয়ক এইটো ইমান ইম্পৰ্টেণ্ট নহয় মই পাহৰিছিলোঁ এইটো প্ৰশ্নটো ইমান অৰ্থহীন ঠিক আছে তাৰপিছত আমি নেক্সট প্ৰশ্নলৈ যাওঁ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহ উল্লেখ আছে কোনটো অনুচ্ছেদত আগৰটো অলপ বেলেগ কিন্তু এইটো অলপ বেলেগ মনত ৰাখিব কিন্তু কোনটো অনুচ্ছেদত ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহৰ উল্লেখ আছে উত্তৰ 51 কিমান অনুচ্ছেদ 34ৰ পৰা 51 লৈ ঠিক আছে তাৰপিছত বেলেগ প্ৰশ্নলৈ আমি যাব লাগিব বৰ্তমান লোকসভা সদস্যৰ সংখ্যা কিমান বৰ্তমান লোকসভা সদস্যৰ সংখ্যা কিমান 545 প্ৰশ্ন আহি থাকে নহয় জানো 545 সাধাৰণতে লোকসভাৰ কাৰ্যকাল কিমান হয় সাধাৰণতে লোকসভাৰ কাৰ্যকাল কিমান হয় 5 বছৰ অলপ আগত অধ্যক্ষৰ কি কৈছিলোঁ অলপ আগত প্ৰশ্ন এটা কৈছিলোঁ যে সদস্যৰ সংখ্যা কিমান 6 বছৰ আছিল আৰু এতিয়া সাধাৰণতে লোকসভা কাৰ্যকাল কিমান 5 বছৰ সেয়া ৰাজ্যসভাৰ সদস্যৰ সংখ্যা ঠিক আছে আৰু এয়া লোকসভাৰ
কাৰ্যকাল ভালদৰে মনত ৰাখিব এতিয়া বৰ্তমান বন্ধুসকল একে লাষ্ট প্ৰশ্নটো আমি যাম লাষ্ট প্ৰশ্ন আমি যোৱাৰ আগতে সকলোকে এটা প্ৰশ্ন মই সুধি থৈ যাওঁ নহয় জানো সকলো প্ৰশ্নটো মোক কমেণ্টত জনাব ভাৰতীয় সংবিধানত কেই প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ আছে কেই প্ৰকাৰ প্ৰশ্নটো এনেকুৱা 3, 8, 5, 4 এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ কমেণ্টত জনাব কিন্তু ঠিক আছে তাৰপিছত একে শেষৰ প্ৰশ্নটো হ'ল যে ৰাষ্ট্ৰপতিয়ে 5 বছৰ কাল ক্ষমতাত থাকে কেতিয়াৰ পৰা মানে প্ৰশ্নটো এনেকুৱা যে কেতিয়াৰ পৰা ৰাষ্ট্ৰপতিয়ে 5 বছৰ কাল ক্ষমতাত থাকে কেতিয়াৰ পৰা যেতিয়াৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে প্ৰশ্নটো চমু হয় নে নহয় একদম ইজি হয় নে নহয় কিন্তু ভাবিলে বহুত ডাঙৰ যেন লাগিছে নহয় জানো বন্ধুসকল যদি ভিডিঅ'বোৰ ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিব লগতে আৰু মই যিটো প্ৰশ্ন সুধিছোঁ সেইটো কমেণ্টত জনাই দিব থেংক ইউ